কি বিস্কুট খাবা হে জ্বলা বিস্কুট নাপায় নহয় হে কি হয় নি তুমি জানা আৰু কি আনাগে যোৱা তাই বিস্কুট আনিবলৈ গৈছে দোকানৰ পৰা আৰু 10 টকা ঘূৰাই দিবলৈ ক'বা আকৌ ঘূৰাই দিয়ক বুলি ক'বা ওচৰতে দোকানখন আছে কাৰণে তাই নিজে অহা যোৱা কৰিব পাৰে কিবা এটা খাওঁ বুলি ক'লে হাতত পইচা দি দিলে হ'ল লাহে লাহে আহা সৰু ল'ৰা ছোৱালীয়ে পইচাৰ মূল্যটো কেতিয়া বুজে চাব দেই যেতিয়া হাতত পইচা এটা দি দিব লাহে লাহে কি বিস্কুট আনিলা সিহঁতি সেই বস্তুটো খোৱালৈকেহে পইচাটো মূল্য বুজি পাব যে এই পইচাটো দিলে কিবা এটা কিনি খাব পাৰিম চিপছ এটা চকলেট এটা বিস্কুট এটা কিনি খাব পাৰিম তাৰপিছত সিহঁতৰ কাৰণে পইচাৰ মূল্য নাইকিয়া হৈ যায় সিহঁতি বুজি নাপায় পইচাৰ বিষয়ে খালি পইচা দিলে যে খাব পাৰে সেইটো জানে তাৰপিছত এয়া চাওক পইচাটো এইটো বাকীটো পইচা পেলাই থৈ গ'ল আমি জানো নেপেলাওঁ নহয়